এই কৰোণা ভাইৰাছৰ কাৰণে কাম চাম কৰিব মনে নলগা হৈছে আৰু ইফালেতো নিউজ চাবই নোৱাৰি মানুহবিলাকৰ অৱস্থা দেখিলে বেয়াই লাগে। কি যে বেমাৰ হয় নহয় মানুহবিলাকৰ। অ হৰেণ কিনো একলা বকি আছ ঐ? নগেনচোন নকবি আৰু বুজিছা, এই কৰোণা ভাইৰাছে মানে মানুহবিলাকক হাৰাশাস্তি খুৱাই মাৰিছে। কৰোণা ভাইৰাছ এইকেইদিন শুনি আছো ৰ মানুহৰ মুখে মুখে নামটো, কিন্তু বুজিহে পোৱা নাই ৰ কৰোণা ভাইৰাছ মানেনো কি। কৰোণা ভাইৰাছত আক্ৰান্ত হৈ কিমান মানুহ মৰি আছে আৰু তই এতিয়ালৈকে কৰোণা ভাইৰাছ কি বুজিয়ে পোৱা নাই? আমি আৰু ঘৰতে থকা মানুহ কিনো গম পাম, নিউজ চাবা টিভিও নাই মোবাইলো নাই। শুন, কৰোণা ভাইৰাছ হৈছে এটা সাংঘাতিক ভাইৰাছ। বৰ্তমান সময়ত ই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। চীন, ইটালী, পাকিস্তান আদি বিভিন্ন দেশসমূহত কৰোণা ভাইৰাছত লাখ লাখ মানুহৰ মৃত্যু হৈছে আৰু ই লাহেকৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছে আৰু এই ভাইৰাছৰ এতিয়ালৈকে কোনো ধৰণৰ ঔষধ ওলোৱা নাই। হয় নেকি? মই এতিয়ালৈকে গমেই পোৱা নাছিলো। পিছে ইয়াৰ পৰা বাচিবলৈ একো উপায় নাই নে? উপায় এটাই আছে আমাৰ হাতত ইয়াৰ পৰা বাচিবলৈ। আমি এইকেইদিন ফুৰিবলৈ বা যিকোনো কামতেই ওলাই যাব নালাগিব। আমি এইকেইদিন নিজকে ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিব লাগিব আৰু 10-20 মিনিটৰ মূৰে মূৰে ভালকৈ চাবোনেৰে হাত ধুব লাগিব। ইমান সময় কেনেকে ঘৰৰ ভিতৰতে মই থাকিম? পাৰিব লাগিব ইয়াৰ পৰা বাচি থাকিব হলে। আৰু শুন, কোনো মানুহৰ লগতে হেণ্ডশ্বেক নলবি আৰু পাৰিলে মুখত মাস্ক পিন্ধি থাকিব। বাৰু এইখিনি বুজিলো, কিন্তু বেমাৰৰ লক্ষণবোৰ কেনেকুৱা? জ্বৰ, কাহ, উশাহ নিশাহত কষ্ট পোৱা, এইবোৰ লক্ষণে দেখা দিলে তৎক্ষণাত ডক্তৰৰ ওচৰলৈ যাব। আৰু এই ভাইৰাছ এজন মানুহৰ পৰা আন এজন মানুহলৈ তৎক্ষণাত বিয়পি পৰে। গতিকে এইকেইদিন পাৰিলে সাৱধানে থাকক আৰু জ্বৰ কাহ হোৱা মানুহৰ পৰা আঁতৰত থাকক। ই দেখোন বহুত ভয়ানক, আজিহে বুজিলো। গতিকে সাৱধান হওক, ঘূৰা ফুৰা বাদ দিয়ক। এই ভাইৰাছৰ পৰা নিজেও বাচক আৰু আনকো বচাওক। হ'ব দে, মই এতিয়া ঘৰলৈ গৈ আমাৰ ঘৰৰ লগতে সকলো গাঁৱৰ মানুহকে সতৰ্ক কৰি দিওঁ। মই এতিয়া যাওঁ। দে যা নহলে।